প্ৰতিটো মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কেতিয়াও কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। কোনো ধৰ্ম বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহৰতো কোনো ধৰ্ম নাই। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালীয়ে তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কাৰোবাক কন্দোৱাৰ আগত এটা কথা সদায় মনত ৰাখিবা, চকু পানীয়ে কিন্তু অভিশাপ দিয়ে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। মানুহৰ ইগো থকা দৰকাৰ, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰ মাল নহয়, তাৰ দেউতাৰ দ্বিতীয় মাক হয়। আঘাত পাহৰি গ'লেও যিয়ে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব পৰা নাযায়। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, যিয়ে কৰিব পাৰে তাৰ ভালপোৱা কেতিয়াও মিছা নহয়। যিয়ে ভুল কৰি হেৰুৱাই তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱাই তাক ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমান বেছি প্ৰকাশ কৰিবা, তাৰ কাষত সিমান বেছি অৱহেলিত হ'বা। হাঁহি সুন্দৰকৈ হাঁহিব জানিলে, কথা সুন্দৰকৈ ক'বলৈ জানিলে, মন সুন্দৰকৈ সুখী থাকিলে, আৰু জীৱন সুন্দৰকৈ এজন মনৰ নিচিনা মানুহ থাকিলে, কাৰোবাক বহুত বেছি অৱহেলা কৰিবলৈ নাই। কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰবাৰ কান্দিও তাক ঘূৰাই পোৱা নাযায়। জীৱনলৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। তাকেই ভাল পোৱা যি তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। শৰীৰৰ অংগ কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামি কাম। যাৰ কাষত চকুৰ পানীৰ মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব? সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতে ক'ব তুমি সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱা কাৰণটো কোনেও বিচাৰিব নাযায়। সলনি হোৱাৰ কাৰণে ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা, দুটা কাম কৰা, তাক ক্ষমা কৰি দিয়া। নম্বৰ 2, জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা যিয়ে তোমাক আঘাত দিছে, সি যেন সাহায্যৰ কাৰণে তোমাৰ কাষত আহে। নমস্কাৰ ভিউৱাৰ্ছসকল, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।